গাইছ দিৰিঙৰ তলেদি যাই আছোঁ এতিয়া পূজা মানে মেলা চাব মাঘ মেলা ব্লগটো এতিয়াহে আৰম্ভ কৰিলোঁ আৰু না কি মানে হয় পাহৰি পাইছিলোঁ ব্লগ বনাবা পিছতহে ভাবিলোঁ ব্লগ বনাম বুলি ঠাণ্ডা কিন্তু একদম পাৰে কঁপি আছোঁ একদম মানে ইয়াতে দলংখন ভাঙছিল এই চকী এবাৰ চকী আহাতে দেখাইছিলোঁ এইটো দলঙৰ তলেদি নামি আহিছিলোঁ যে দলংখন ভাঙি আছিল দেখাইছোঁ সেইটো দলঙেদি আৰু চুবন খাটাত মানে মাঘ মেলা হয় গাইছ আহি পালোঁ মাঘ মেলা হে কি আমাৰ আহিছি ধুমা ইয়াৰ পৰাই ভাল লাগছে তো মানুহ ভিৰ ইয়াৰ পৰাই বে মাঘ মেলা মেইন গেট এখানে আৰু এফালে কি গায়কৰ নে কি গায়ক কাই আছে এইবিলাক চাব আহে যদি তাৰিখ লিখা আছে কেতিয়া আহিব এক্সপো এণ্টাৰ আমি এবাৰে চাওক আপোনালোকে বিউটি এই কম্বল দাম উঠবি নেকি ৱাও আহে আৰম্ভ হৈছে সেইকাৰণে দোকানগিলা আহিব কাৰণে পেটিকোট লাগব নে কিতাপ লাগে যদি এইটো কাটা চব্জি কাটা তাত যদি কাপোৰ লাগে অ মোজা লাগে বুলি কৈছিলে দেখো যে মোজা লৈ যা মোজা নাই এখন লৈ যা দোকানত বহাবা ইটি কি এটা কাই বুব দে এই আৰে ফান্সি এইটো বাহৰ বস্তু আশা কাছো পাছা চাংলি ডালা তই জাখে সৰু এইটো ফলে এইটো বাহৰেতো দেখা পালে নেকি তই এইটো কাঠৰ বেছি নেকি বাহৰ আৰু ব্ৰাছ কাপ গাইজ ইয়াক জোলাত উঠোৱাৰ কাৰণে ইয়াক লগ ধৰিছিলোঁ কিন্তু ই নুঠে মানে ইয়াৰ বমি কৰে গাড়ীটো উঠোৱা নৰে আৰু তোমাৰ উঠবি নেকি গাইজ ভূটানৰ বাজত সোমাই দিছোঁ আমি এতিয়া মাঘ মেলাত আহি কি আছে চাওঁ ব্লগ তো গাইজ খাবলৈ বহিলোঁ এতিয়া মানে আমি গোটেইগিলা কি খাবি চাওমিন অৰ্ডাৰ দিছোঁ এতিয়া আহি আছে মাল বা কিন্তু মেলাত বহুত দাম লৈছে কিন্তু তাত কি হৈছে তোমাৰ 100 কি বুলি কয় 160 প্লেট বা 160 চিকেন চাওমিন বিৰিয়ানী অৰ্ডাৰ দিলোঁ বিৰিয়ানী আহি গ'ল বহুত দেৰি পিছত ইফালে ম'ম' কেনে লাগছি গেছ ম'ম' আহি গ'ল ইবাৰি আৰু এইটো গেছ পোলাও না বিৰিয়ানী এইটো কোম্পানী আমি তাৰমানে ফাৰ্ষ্ট খাইছোঁ তাৰমানে এইটো এনে মিঠা লাগছি তাৰমানে খাই বিৰিয়ানী না পোলাও ক'বচোন আপোনালোকে কমেণ্ট কৰি